Welcome to my YouTube channel Chiranjit Vlog 2.0 আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছো বন্ধুসকল দেখিছে আমি ইয়াত গোটেই সকলোখিনি গোটেই আমাৰ যিখিনি মানে লগৰ আছিল এই লগৰখিনি মিলি ইয়াত পথাৰতে আজি 26 জানুৱাৰী উপলক্ষে মানে এটা পাৰ্টি পিকনিক কৰিছো মানে আৰু পিকনিকটো দিছে আমাৰ এই মোহন পাত্ৰ এজন আমাৰ এই লগৰ এজন মোহন পাত্ৰদেৱে আমাক দিছে পাৰ্টিটো দেই একদম সকলোখিনি খৰচ বহন এজনে কৰিছে আৰু আমি অকল আহিব লাগে আৰু খাব লাগে বনাব লাগে খাই গুচি যাব লাগে ইমানে আৰু এই আৰু ইয়াতে গোটেই মানে ফ্যামিলি লৈ আহিছো এফালে মাইকী মানুহবিলাকে সব শাক পাচলি কাটি আছে আৰু ইহঁতে এইকেইজনে ইয়াত পানী হে কৰিছে আৰু এফালে চাহ খাই আছো আমি ইয়াত চাহ দিছে এইখিনি চাহও দিছে গোটেইখিনি তেখেতে কৰি আছে আৰু এনেকুৱা এজন মানে লগৰ এনেকুৱা এজন ফ্ৰেণ্ড পাবলৈ মানে বহুত মানে হেৰি লাগিব একচুৱেলি তেখেতে বহুতখিনি হেৰি কৰি দিছে আমাক এফালে জুই জ্বলি আছে এফালে জুই এতিয়া লাহে ষ্টাৰ্ট কৰিম আৰু মানে বনোৱা ষ্টাৰ্ট কৰিব আৰু যোনজন বনাব সেইজন আছে এই তাতে আছে এজন BSFৰ পৰা আহিছে BSFত চাকৰি কৰে আৰু আহিছে তেখেতে বনাবহি গোটেই বনাই খাই থাকো আজি তেখেতৰ হাতেৰে খাম মানে আৰু এইকেইটা পোৱালিকেইটা দেখিছেনে ইহঁতি ডান্স কৰিবলৈ ষ্টাৰ্ট কৰিছে লাহেকৈ ডিজে বজিব আৰু ডিজে এইফালে এতিয়া উধান মানে চৌখা খান্দি থকা আছে ইয়াতে জুইটো জ্বলাব আৰু এজন চৌখা খান্দি থকা মানুহজন আহিছে একদম BSFৰ পৰা দেই BSFৰ পৰা আহিছে মানে একদম বৰ্ডাৰৰ পৰা আহিছে এই ক'ত এতিয়া এই কাশ্মীৰ ন কাশ্মীৰ বৰ্ডাৰৰ পৰা আহিছে আৰু ইয়াত আহি কিনি খান্দিছে দেখিছেনে আজি এজনে বনোৱা আমি খানা খাম বুলি ভাবিছোঁ সদায় আমিতো বনায়ে থাকোঁ এতিয়া আজি এজনক দিম মানে আৰু এইফালে ডিজে কানেকশ্যন কৰি আছে দুজনে আৰু বস্তু আনিবলৈ সুবিধা হেৰি কৰি আছে আৰু ইয়াত এতিয়া প্ৰথম ষ্টাৰ্টিং হৈছেহে মানে আমাৰ পাতি আনিলোঁ এতিয়া পাতি পাৰি ল'লোঁ ইয়াত এইফালে লৈ ল'লোঁ কেৰাহী তাত একদম ফেলাত তুলি লৈছোঁ কেৰাহী এইফালে খৰি দেখিছেনে এতিয়া একদম তালৈ লৈ গৈ অলপমান দূৰ মানে তাত গান বজি আছে তালৈ লৈ যাম আৰু এতিয়া মই এনেই পাওঁগে আকৌ নামটো নামটো ভাল লাগে খাই বেয়া পাওঁ আকৌ আমি ওলাই গানে মাতে এই পুৰা গান গাই না কেতিয়াও এইফালে জ্বলি গ'ল আগুন জ্বলি গ'ল আগুন জ্বলা মানুহজনে এইজন প্ৰথম জ্বলাইছো গা ধুলা নে বাৰু গা ধুই আহিছো গা ধুলা ন ঠিক আছে 10 টিং পানীয়ে গা ধুইছো মইতো গা ধোৱা নাই মই সেইকাৰণে নুচো দেই মই একদম খামহে আকৌ বনি আছে আমাৰ এতিয়া দাইলখিনি মানে দালিখিনি মচুৰ দালি এইফালে বনাই আছে একদম পথাৰত দেখিছেনে গোটেই পথাৰ এইফালে চবফালে পথাৰৰ মাজতে আমি খাইছোঁ এইফালে আলু পিঁয়াজ কটা হৈ গ'ল খবৰতে অলপ মহিলাসকলে দিনৰ 12টা বজাৰ পৰা শাক কাটি আছে এতিয়ালৈকে কাটিয়ে দিয়া নাই ইমান দেৰি কৰিছে অকণমান থাকিলে ন খানা লাহেকৈ বনি হৈ আছে এইফালে মাংসখিনি মেৰিনেট কৰি আছে আমাৰ এজন কুটুমে আৰু এইফালে এইখিনি কি ভাজি ন চব কি জলকীয়া ভাজি বনি আছে জলকীয়া ভাজি আছে কবি জলকীয়া আৰু কি মাংস পেটু ন হাঁহৰ পেটু আৰু এইফালে ভাতটো বনি গ'ল অলৰেডি ভাত হৈ গ'ল আৰু এইফালে মিক্স চব্জি বনাই আছে আমাৰ এইজন দুদিন দৌৰা দেখিছেনে বাঁহতে বনোৱাটোৱে টেষ্ট বেলেগ ন এইজন কেশৱ চেতিয়া আমাৰ এইজন গায়ক হয় আৰু এইজনে পানী আনিছে ইয়াত যিহেতুৱে পাল পালে আৰু কিমান টাইম লাগিব 1 ঘণ্টা হৈ যাব ন এইফালে মাইকী মানুহবিলাক বহি আছে এইখিনি এইজন লগৰ এতিয়া পাইছেহি মানে অকণমান বিজি মানুহ আৰু এই পত্নী লৈ মেলি আহিছে
সকলোৱে একেলগতে বহি কিনি খাইছে এইফালে পোৱালীবিলাকে খাইছে মহিলাবিলাকে এইফালে খাই আছে ময়না বাখৰ টকালি 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 টকালি